দাদা সাধাৰণ পলৰীয়া কন্যালৈ হয় কিহৰ এই ভীমৰ শক্তিয়ে চন্ন কৰিম মই কন্যাৰ মুণ্ড দাদা এতিয়াও মোৰ হাতত দেৱদত্ত গান্ধী বিদ্যমান গতিকে যুদ্ধৰ বাবে ইমান শংকা কিহৰ দাদা আদেশ কৰক দাদা শেষ কৰোঁ অচিৰপতন এটি পলকতে দাদা পলম নকৰি অতি সোনকালে যুদ্ধ যাত্ৰা কৰক আৰম্ভ জয় দাদা যুধিষ্ঠিৰৰ জয় জয় মহাভাবীৰ গণৰ জয় জয় পাণ্ডৱৰ জয় সাৱধান সাৱধান পলৰীয়া কৃষ্ণ আজিৰ যুদ্ধত তোৰ নহ'ব ৰক্ষণ হেৰ পাণ্ডু পুত্ৰ বিকুদৰ শেষ কৰি তোৰ প্ৰতিজ্ঞা মই কৰিম পূৰণ
থাক থাক পৰিয়ধম পাঙৰ, থাক পৰি ধৰাৰ বক্ষত মূৰ্ছিত হৈ। কর্ণর হরর পাহারাত হর পাহাড়ের মরি খোল চচ্চরিত কি তরে উদ্ধার করমহি পঞ্চ পাণ্ডব উত্তমুর ঘটোৎকচকময় যুদ্ধালয় কর্মে আহ্বান ঘটোৎকচ 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 আহা আহা ঘটোৎকচ এই বিপদত পাণ্ডবক তুমি করাহে হয় ঘটোৎকচ বসা ঘটোৎকচ ও হরি ওই প্রবে অভার মাঝে ইমর ঔরখাত হিড়িম্বর গর্ভত জন্ম মোর নাম মোর নাম মোর ঘটোৎকচ নাম মোর ঘটোৎকচ মাতৃ মোর রাইকা রাইকা কুলত জন্ম পিতৃ পিতৃ মোর ভীমসেন জগৎ বিখ্যাত পিতা পিতা কি আশ্চর্য অকস্মাতে পিতৃদেবে মুখ করিলে স্মরণ ও জানিস গৌরব আর পাণ্ডবর মাজত লাগিছে ভীষণ সংগ্রাম উৎকৰু পাণ্ডব হৈছে পৰাজয় সেইভাবে পিতৃদেবে মুখ কৰিছে স্মৰণ ৰবা রবা পিতা তোমার পুত্র এই ঘটোৎকচে সৈন্য সামন্ত কৰি প্ৰস্তুত কালিলৈ প্ৰত্যুষতেই প্ৰৱেশ কৰিব কুৰুক্ষেত্ৰ মহাসমৰে শ্যাম শ্যাম ভালদৰে গুৰু সেনাজনৰ কত শক্তি যাকে যতে পাওঁ এফালৰ পৰা মই কৰিম ভক্তি
যাও, শত্রু সৈন্য কৰি প্ৰস্তুত, কালিলৈ কৈতুক হতেই যাত্ৰা কৰিম কুৰুক্ষেত্ৰ মহাৰণে। পলালাজি মাদ্দির তনয়, কত তোমার সেই বীর ধনঞ্জয় ভাতৃ সহোদর, ত্রাণ কর্তা বলিদার পখিলাহরণ, কত কত সেই বাসুদেব কৃষ্ণ। হেৰৌ ৰাধানন্দন, এই যে মোক পুনৰবাৰ যদি মৃত্যুদণ্ডৰ উপহাৰ। তুমি মোৰ মৃত্যুদাতা, ধৰ্মৰাজ বুদ্ধিহীন মতিচন্ন নহয় বিধাতা। যোৱা, আনন্দৰে মই তোমাক দিছো মুক্তিদান। শুনা ধৰ্মৰাজ, ইচ্ছা কৰা হলে লৌহ পিঞ্জৰাত বন্দী কৰি ৰাখিব পাৰিলোহেঁতেন তোমাক, নকৰো, কাৰণ কৰ্ণই নকৰে ভংগ নিজ প্ৰতিজ্ঞাৰ। ৰহস্যই কৰ্ণৰ জীৱনৰ সাৰ। শুনা শুনা হে ধৰ্মৰাজ, তুমি মোৰ প্ৰতিদ্বন্দ্বী নাছিলা ৰাজন। পাৰ্থপুৰেশী চলিছিল ৰথ, সন্মুখত তুমি আহি আগৰিলা পথ। তোমাৰ বাবেই মোৰ হেৰাল চিকাৰ, নহলে নোপোৱা তুমি এনে তিৰস্কাৰ। হরি আজি বহুত দিন ধৰি পোৱা নাই আমাৰ সমকক্ষবী। কোৱা বন্ধু, আছে নেকি কোনোবা আমাৰ এই সমকক্ষবী? যদি আছে তৎকালে প্ৰকাশ কৰা। কথা বন্ধু, ৰাজ্যকৰ ফালে যুঁজিবলৈ গাই হাহা যায়। হিম্বানন্দন ঘটকাচৰ সৈন্য আমি কালি বাধা আমাৰ
বাহেৰাৰ ঐক্য সেনাগণ কুৰুক্ষেত্ৰ মহাসমৰৰ পৰা মোৰ পিতৃভূমিখানে কৰিছে আদেশ এই মুহূৰ্ততেই ৰণসাজে সজ্জিত হৈ প্ৰৱেশ কৰিব লাগে আমি কুৰুক্ষেত্ৰ সমৰে কোৱা আমি উল্টাকৈ বিচাৰিছো যুৱৰাজ অতি শীঘ্ৰে যুদ্ধযাত্ৰা কৰোৱা তেন্তে শুনাৰ ঐক্য সেনাগণ যাকে য'তে পোৱা সেই কৌৰৱ সেনা এফালৰ পৰা পৰীক্ষা ৰক্ত পান কৰিবা ওলা সৈন্যগণ আজি আমি যুদ্ধ যাত্ৰা কৰি আয়োজন প্ৰৱেশ কৰিম কুৰুক্ষেত্ৰ মহাসমৰে বলা যুবরাজ বল মই নাই প্রয়োজন বেশ তেন্তে ইমানন্তৰ সন্মুখত জয় জয় ইমানন্তৰ সন্মুখত জয় ইমানন্তৰ সন্মুখত ধরে চলি যাই ধরু কবীর আরে ধরে চলি যাই ধরু কবীর আরে রাম হরি দুলা পর্বজন আক্রমণ করা পুরো সেনাগণক এফালৰ পৰা ধ্বংস কৰা ওই লাগিল খবৰ ৰেখা ওই দুয়োৰ মাজে ওপৰ ঘৰে বসুমতী কম্পে ফৰা ঘৰে দই দেখা দেখা সর্বত্র দই দেখা দেখা ও দই দই বড় ভটন দই দই বড় ওই রাম হরি রাম হরি উদয় বুলা পর্বতন বুলা পর্বতন দাদা সংসপ্তক আৰু অশ্বত্থামাৰ লগত যুদ্ধ শেষ কৰি মই এইমাত্ৰ আহি আমাৰ শিবিৰ পাইছোহি আৰু ইয়াত আহি গম পালো যে যুদ্ধত আমাৰ পৰাজয় হৈছে দাদা দাদা ধৰ্মৰাজ দাদা এই বীরত্বই তাই কামযুক্ত হলো এই বীরত্বই তাই কর্ণবধার প্রতিজ্ঞা করেছিলি এই বীরত্বই গর্জন গর্জন করি দুর্যোধনের উপর প্রতিভূত করেছিলি ক্ষমা কৰা
ক্ষমা কৰা দাদা, এবাৰো যদি জানিলোহেঁতেন মই কৰ্ণ মহাবীৰে আমাৰ চাৰিভাতাক পৰাস্ত কৰিছে বুলি, তেন্তে যুদ্ধ ক্ষেত্ৰত মই দ্ৰোণীৰ লগত সংগ্ৰাম কৰি নাথাকিলোহেঁতেন দাদা। নাযাওঁ পত্যই আৰু হিৰুৰ কথা। নিজ কুলংগাৰ ৰাধাৰ নন্দনে যুদ্ধৰ ক্ষেত্ৰত কৰা তিৰস্কাৰ আৰু তই কাপুৰুষ যুদ্ধৰ পৰিহৰি হকীৰ লগত উলাহতে মত্ত ক্ষমা কৰা দাদা, আৰু তিৰস্কাৰ নকৰিবা মোক দাদা। এই শপতৰে তই গান্ধীত ধৰিছ। এই মুখেৰে তই নিজে নিজে গান্ধীত মুখৰ। নালাগে হিৰু। দে দলিয়াই পকা মিলা গান্ধীবোৰ নাই মোক তুমি কৰিলা তিৰস্কাৰ, তেন্তে পৰিণাম লোৱা তাৰ নিৰ্মম নিষ্ঠুৰ। যদুপতি, প্ৰতিজ্ঞা আছিল মোৰ, যিজনে গান্ধীবক কৰিব অপমান, তেওঁক মই কেতিয়াও নাৰাখিম ধৰা। ধৰ্মৰাজ শ্ৰেষ্ঠ যাৰ পিতৃ তুল্য যাৰ, সেই গুৰু নাখি নালাগে পাৰ্থ পালিব তোমাৰ সত্য অংগীকাৰ। তেন্তে উপায় কি হ'ব যদুপতি? আছে তাৰ অন্য উপায়, যদিহে নোৱাৰা ল'ব প্ৰাণ নিন্দুকৰ, আছিলা প্ৰতিজ্ঞাত হ'ব নিজ প্ৰাণ দান। নিশ্চয় যদুপতি, সেয়াই হ'ব যদুপতি। দাদা ক্ষমা কৰিবা দাদা, ক্ষমা কৰিবা হে অধম। জীৱন নিৰ্মাণে মোৰ নবহায়াক ভাঙিব খুজিলো মই দেৱ পূজা ভাত। আজি মই যদুপতিৰ কথা ৰাখি নিজ অস্ত্ৰৰেই নিজ প্ৰাণ তোমাৰ সন্মুখত দিওঁ। সত্যাচৰী, সত্য ৰক্ষা কৰি আত্মহত্যা কৰিব নালাগে। আত্মশ্লাঘা কৰিলে আত্মদান কৰা হয়। নিশ্চয়, যদি তোমাৰ কথাই সঁচা হয় যদুপতি, তেন্তে মই আত্মশ্লাঘা কৰিম। শুনা হে ধৰ্মৰাজ, বীৰ মই, ত্ৰিভুৱন বিজয়ী মই, পাৰ্থ মহাবীৰ। আছে মোৰ দেৱদত্ত গান্ধীব হাতত। আৰু শুনা দাদা, এই দুই বাহুৰ অদম্য শক্তিৰে শত ৰাজেন্দ্ৰ মণ্ডলীক চূৰ্ণাকৃত কৰিছিলো মই দ্ৰৌপদীৰ স্বয়ম্বৰ সভাত। জগত বিজয়ী ত্ৰিশূলীৰ সতে এই দুই বাহুৰ শক্তিৰে যুদ্ধ কৰি লাভ কৰিছিলো মই অস্ত্ৰ পাশোপাত। আৰু আজি পুনৰ মই কৰিছো প্ৰতিজ্ঞা, সাক্ষী আছা যদুপতি তুমি। দেৱদত্ত গান্ধীব হালত লৈ মহাবীৰ কৰ্ণকে মই চিৰ বিদায় দিমেই ধৰণিৰ পৰা। চাই থাকিবা দাদা, চিৰ বিদায় দিম মই এই ধৰণিৰ পৰা। পাণ্ডৱ শিবিৰ, ইয়াতেই পঞ্চ পাণ্ডৱে কৰিছে বিশ্ৰাম। পিতা 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 বিকুদাৰ, পিতা বিকুদাৰ, পিতা
পিতা পুত্র মোর নয়নর মণি অধম ঘটক সরে হওয়া গ্রহণ করক পিতা আহ পুত্র কহি মোর বুকুর মাদলইয়া পিতা পিতা কিবা হেতু অকস্মাত তুমি মোক কৰিলা স্মৰণ হয় নেকি কিবা অথন্তৰ কোৱা পিতা কোৱা পুত্র ঘটোৎকচ পিতা আজিৰ যুদ্ধত কৰ্ণৰ হাতত পাণ্ডৱৰ হল পৰাজয় পাণ্ডৱৰ পৰাজয় হয় পুত্র পাণ্ডৱৰ হল পৰাজয় গতিকে পুত্র তুমি আজি কুৰুক্ষেত্ৰ মহাসমৰত পাণ্ডৱকে কৰিব লাগিব সহায় কোৱা কোৱা অৱস্থা কৰিবানে তুমি সহায় পিতা যোৱা পিতা নিশ্চিন্ত মনে আপোন কক্ষত তুমি কৰাগৈ বিশ্ৰাম কৰিছো প্ৰতিজ্ঞা মই পাণ্ডৱৰ হৈ যুদ্ধ কৰি কুৰুক্ষেত্ৰত শত্ৰুহানে কৌৰৱৰ কৰিম নিৰ্মূল আশীৰ্বাদ কৰা পিতা যুদ্ধত যেন মোৰ জয় হয় জুহা বাসা আশীৰ্বাদ কৰিছো মই যুদ্ধত জানি তোমাৰ জয় হও এইবাৰ সম্ভাল দৰে হুত পুত্ৰ কৰ্ণ ধৰ নন্দন দুৰ্যোধন দুঃখাসন তহঁতৰ ধৰে কত বাহুত শক্তি সাজু হ দুৰ্যোধন এইবাৰ যুদ্ধ জয়ৰ আশা নাই সখা ঘটোৎকচে এফালৰ পৰা আমাৰ সৈন্য চুৰমাৰ কৰি আনিছে ইয়াৰ এটা উপায় চিন্তা কৰা তুমি নিৰুৎসাহ নহবা সখা কৰ্ণৰ তুনিত এতিয়াও হৰহীন হোৱা নাই এইবাৰ নিধন কৰিম সেই ৰাক্ষস নন্দনক তুমি নিশ্চিন্ত হোৱা সখা সখা সি সামান্য বীৰ নহয় ঘটোৎকচ ইয়াক তোমাৰ একাগ্নি অস্ত্ৰেহে কৰিব পাৰিবা নিধন একাগ্নি অস্ত্ৰ সখা। নাই সখা সেই একাগ্নি অস্ত্ৰ মই কেৱল সংৰক্ষণ কৰিছো কুন্তি পুত্ৰ সেই অৰ্জুনৰ বাবে এই অস্ত্ৰ মই অন্য শত্ৰুৰ শৰীৰৰ বাবে প্ৰয়োগ কৰিব নোৱাৰো সখা নহয় সখা বেলেগ অস্ত্ৰে তুমি সেই প্ৰখণ্ড ঘটোৎকচক বধ কৰিব নোৱাৰা একাগ্নি অস্ত্ৰেহে পাৰিবা অৰ্জুন বধৰ পাছতো উপায় চিন্তা কৰিবা এতিয়া তুমি ঘটোৎকচক বধ কৰিব লাগিব আৰু কৌৰৱৰ সন্মান ৰাখিব লাগিব তেন্তে কৰ্ণৰ প্ৰতিজ্ঞা কি অথলে যাব আনহাতে মৃত্যু মোৰ দুৰ্যোধনৰ কথা কিদৰে মই কৰো অস্বীকাৰ যি হয় হওক নিশ্চিন্ত হোৱা সখা এইবাৰ মই একাগ্নিশৰ কৰিম প্ৰয়োগ বলা সখা ৰণক্ষেত্ৰত জঁপিয়াই পৰো বলা সখা দুঃখাসন দুৰ্যোধন সৈন্যগণ কৌৰৱ বাহিনী যাকে য'তে পোৱা এফালৰ পৰা ধূলিসাৎ কৰি দিয়া সাৱধান হেৰ ৰাক্ষস নন্দন ৰাক্ষসৰ ভয়ত এই কৰ্ণই নকৰে পলায়ন শেষ কৰি তহঁতক দিও আজি উচিত পুৰস্কাৰ সখা দুৰ্যোধন পৰাৰ পদলে হৰিকাৰী
ভূত পুত্তা ছি! তোৰ লগত যুদ্ধ কৰিবলৈ লাজ লাগে। পৰৰ আশ্ৰয়ত আচল লুকুৱাই আহিছ তই যুদ্ধৰ কাৰণে। সৈন্যগণ আক্ৰমণ কৰা। ইমান অহংকাৰ সহ্য নহয়। আহ মূৰ্খ, শেষ কৰোতো। বেশ তেন্তে হেৰি হওক। ঐ মহাক্ৰোধে কলবীৰে দয়াৰ মিলায়ে। মহাক্ৰোধে কলবীৰে দয়াৰ মিলায়ে। ঐ মহাভাৰতৰ পদ অমিত অমানয়ে। ৰাম হৰি ৰাম হৰি আরে নন্দন, এই দুর্জয় গদা পার যদি রক্ষা কর তোর নিজের বক্ষ। বেশ কথা। এইবাৰ মই একাগ্নিবাণ কৰিৰ প্ৰয়োগ চাওঁ বাৰু কিদৰে ৰক্ষা পাব তই। দেখা দেখা সৰ্বজন লীলা একাগ্নিবাণ কৰ্ণ কৰি পিতা 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 ঠাক পৰি অধম পামৰ, ঠাক পৰি এই ধৰাৰ মধ্যত। মামা মামা, আজি তোমাৰ পৰীক্ষাৰ দিন। কৌৰৱেশ্বৰ দুৰ্যোধনৰ শ্ৰেষ্ঠ ভ্ৰাতা তুমি, বৃকুদৰৰ যোগ্য প্ৰতিদ্বন্দ্বী। মামা তোমাৰ এই গদাৰ আঘাতত ৰাক্ষস ভীমৰ দৰ্প চূৰ্ণ কৰি তাৰ আখৰিক লীলা খেলাৰ আজি শেষ কৰিব লাগিব। সন্দেহ কৰিছা মামা? দুখাখনৰ প্ৰতাপ তুমি দেখা নাই, যাৰ ভয়ত স্বৰ্গৰ দেৱৰাজ হয় কম্পমান, আৰু যাৰ ভয়ত পাতালৰ বাসুকী হয় মূৰ্ছিত। এই দুখাখনৰ আগত ভীম কোন? ভীম ভীম তোর জাম কুলর কন্তকি দুখাখন ইষ্টদেবতাক করস্পরণ আৰু আৰু তই তই কণ্ঠাৰ নন্দন হকনে। মই নহওঁ, মই ৰগচলা দ্ৰুপদীক চৰিত্ৰ নাই, এক অৱস্থা হতেই ৰাজসভাত ব্যৱস্থাও কৰিব খোজা নাই। তোমাৰ লক্ষ্যই দুখাখন কি চাই আছা? তোমাৰ ভয়ত দেৱৰাজ কম্পিত, বাসুকী মূৰ্ছিত, ভীমৰ দৰ্প চূৰ্ণ কৰা, পাণ্ডৱৰ নাম লুপ্ত কৰা জোৱা। গুৰু
গদাই গদাই লাগিল মহাসংঘৰ্ষ। পিতা পিতা নাই বেছিক্ষণ, ৭০ গুণিতেৰে ৰক্ত কৰিম অৰ্পণ। হৈ ৰাম হৰি ৰাম হৰি বোলা হৰি দেখা দাদা ইয়াতি ভাগতে দাদা মাত কোন করেছে সকলকে মাত এই হাতের তুই কেক পরখ করেছিলে হাত কাটছিলে এই মুখের তুই তারা ধর্মরাজক কর তিরস্কার হিম নহভেন নহভেন রক্ত করি চূড়ান্ত রক্ষক হিম মাঝি রক্ত করি চূড়ান্ত দুষ্ট হল আজি মোর তৃষ্ণা তোর প্রাণ পঞ্চালে 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 যুক্ত হল আজি তোর আর মুক্তকে যুক্ত হল আজি তোমার মুক্তকে পুৰস্কাৰ গ্ৰহণ কৰিবৰ বাবে
এয়া অৰুণ চুতীয়া ভীমসেনক নগদ 500 টকাৰে পুৰস্কৃত কৰিছে ধন্যবাদ সখা তুমি এনে নারায়ণ পতিত পাবন পার্থ সারথীর কথা শুনি বীর ধর্ম বিসর্জন নিদিবা ফাল্গুনী ওম ধৰ্ম দুখ আগলে কেক স্পৰ্শ কৰোঁতে সতী কাঠৰ পুতলা হৈ নিমখ দি তলে বহি আছিল কৌৰৱক পাক প্ৰসাদৰ অন্যায় পাখেৰে চালি পাণ্ডৱক বলবাসে দিয়াৰ কালত কোন ধৰ্মমতে মত দিলি অধৰ্মী নিষ্ঠুৰ মতে কৃষ্ণ কৃষ্ণ দুৰ্যোধন ভাৰতৰ 61 ৰজা অনুগত প্ৰজা মাথো মই প্ৰজাৰ ধৰ্মই ধৰ্ম পালিত প্ৰজাৰ কিন্তু কৃষ্ণ তুমিতো নোহোৱা পাণ্ডৱৰ অধীন তেন্তে কিয় কিয় কৃষ্ণ ষড়যন্ত্ৰ কৰি উত্তেজিত কৰি ভাৰত ভূমিত অগণি জ্বলালা কিয় ভায়ে ভায়ে কণ্ডল লগাই সখা এই পাখণ্ডই তোমাৰ দুগ্ধ পুষ্য সুকুমাৰ সুভদ্ৰাৰ আলাপন আৰু অন্যায় সমৰ কৰি নিৰ্মমভাৱে হত্যা হৈছিল সখা এই যে আজি সেই সোণালী সুযোগ লোৱা লোৱা তাৰ উচিত সত্য অতি সত্য সখা হেৰো পাখণ্ড ভাল ধৰ্মৰ আজি তোৰ পৰিল মনত বহু বধ কৰি নিৰ্মম হাতেৰে বহু তই আজি তোক শেষ কৰো দেশক জগতে পাৰ্থ এতিয়াও শৰীৰত মোৰ শক্তি আছে দে যুদ্ধ এই শক্তিৰেই তোৰ মুণ্ড ছেদন কৰি মাধৱক বুজিম মই দুখানি চৰণ তাৰ আগতেই তোৰ ৰক্তেৰে মাধৱৰ চৰণত পূজা কৰো মই পাৰ্থৰ ৰথৰ পৰা চোৱা কুৰুক্ষেত্ৰৰ আজি অধৰ্মৰে ভৰা কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ ই যে পুণ্য
দয়াময় শেষ হ'ল আজি মোৰ জন্ম অভিনয় জন্ম জন্মান্তরে পাও যেন তোমার দুখানি চরণ এই মোর শেষ ভিক্ষা জয় জনপতি কৃষ্ণর জয় জনপতি কৃষ্ণর জয় মহাসভা কৃষ্ণর জয়